খুবে কালি সন্ধিয়ালৈকে সব ক্লিয়াৰ হৈ গ'ল গতিকে সেইকাৰণে আজি অলপ দ্ৰুত গতিত কামবিলাক চলোৱা হৈছে গতিকে যেনেকুৱা আমি ভাবিছোঁ অহা কালি তো সুন্দৰভাৱে ভালদৰে হৈ যাব আৰু গোটেই এৰেঞ্জমেণ্টটো সন্ধিয়াৰ ভিতৰত কমপ্লিট হৈ যাব সংখ্যা ক্ষেত্ৰত কি ক'বা আকৌ কোনবা নাই সংখ্যা আমি আহাটো আহি থাকিব কিন্তু এট প্ৰেজেণ্ট আমাৰ আপুনি চাওক আমাৰ বিজেপিৰ 9 জন আছে আমাৰ ইউপিপিএল আপোনাৰ কিমান 12 জন আছে গতিকে 12 9 21 হৈ গ'ল আৰু গণ সুৰক্ষা পাৰ্টি 22 হৈ গ'ল গতিকে আমাৰ 22 আছে আৰু কংগ্ৰেছ অলৰেডি আছে তেওঁলোকে সাপোৰ্ট কৰিছে আমাৰ কংগ্ৰেছৰ ক্যান্ডিডেটজন গতিকে কিন্তু তেওঁৰ ইনসাইড থাকিব আউটসাইড থাকিব কি থাকিব তেওঁৰ ডিসিশন অলপ মানে হয়তো সময় ল'ব গতিকে এইখিনি হৈ গ'ল গতিকে তাৰ পিছত বাকি সংখ্যা আহি থাকিব কিন্তু যেহেতু সৰকাৰ হোৱাৰ সংখ্যা হৈ গ'ল আৰু গৱৰ্ণৰে অনুমোদন জনালে আৰু অহাকালি অটেকিংৰ কাৰণে গৱৰ্ণৰে মানে অলৰেডি কল কৰিলে গতিকে হেতৰ কাৰণে আৰু একো প্ৰবলেম নাই আৰু কোনটো হয় তেওঁলোকৰ পৰা কিছুমান এমচিএলএ বিলাক কথা পাতি আছে 4-5 জন মান অলৰেডি পাতি আছে গতিকে চাব তেওঁলোকে আহি যাব পাৰে কাৰণ যিবিলাকে ৰাইজক প্ৰতিশ্ৰুতি দি আহিছে যে এই 5 বছৰত কাম কৰিম কোনটো মই ইউপিপিএলৰ কথাটো নাজানো আমাৰ বিজেপিৰ লগত যিখিনি কথা বাৰ্তা হৈছে 5 জন মান আমাৰ অলৰেডি 5-6 জন অলৰেডি হৈছে গতিকে তেওঁলোকে চিন্তা কৰিছে যে ৰাইজৰ যদি কাম কৰিব লাগে তেতিয়াতো চৰকাৰৰ পক্ষত থাকিলে চৰকাৰৰ মানে কিবা দ্বাৰা মানে বেছিকৈ তেওঁলোকে কামবিলাক মানে কৰিব পাৰিব টেকনিক্যাল প্ৰবলেম নহয় গতিকে হেতু লাইনটো তেওঁলোকে আহিব খুজিছে আৰু যদি অপজিশনত থাকিবই এতিয়া যেহেতু এতিয়া ডিপেন্ড কৰিব বিপিএফ দলৰ সাংগঠনিক কিবাটো তেওঁলোকে ধৰি ৰাখে না নাৰাখে যদি ধৰি নাৰাখে তেতিয়াহলে মই ভাবো মানে আপোনাৰ ইউপিপিএল কি কয় কিবাটো বিপিএফ সকলে যোগদান কৰিব কোনোবা বিজেপিত কৰিব কোনোবা ইউপিপিএল কৰিব কালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব অফিচিয়েলি আৰু আমাৰ ত্ৰিপুৰাৰ ডেপুটি চিফ মিনিষ্টাৰ আমাৰ জিষ্ণু দেৱবৰ্মা ডাঙৰীয়া আহিব বাকি আমাৰ এমপি মিনিষ্টাৰ এইবিলাক থাকিব আৰু আমাৰ পাৰ্টিৰ নেতাসকল থাকিব দিল্লীৰ পৰা তেনেকুৱা ধৰণৰ কোনো অফিচিয়েল পাৰ্সন নাহে আৰু আমাৰ ৰাষ্ট্ৰীয় বিজেপি দলৰ সাধাৰণ সম্পাদক হিচাপে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে গতিকে দিলীপ শইকীয়া ডাঙৰীয়া আহিব ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সভাপতি আছে ৰাজ্যিক আৰু বিভিন্ন পদবীত যিবিলাক আছে সবে আমাৰ আহি যাব বিভিন্ন কাউন্সিলৰ সিএম টিএম হেবিলাকো আহি যাব বিপিএফ প্ৰধান যেটো দাবী কৰি আছে যে বিপিএফ আৰু বিজেপি মিত্ৰজোঁট আছে পূৰ্বটো আছিল বৰ্তমান আছে পিছতো না সেই কথাটো একচুয়ালি এটাই কথা যে 2016 চনত আমাৰ বিধানসভাৰ যেটো নিৰ্বাচন আছিল তেতিয়া বিপিএফ আৰু বিজেপিৰ মাজত এলায়েন্স আছিল আৰু সেই এলায়েন্সে 2016 চনত অসমত মানে ৰাজ্যৰ চৰকাৰ গঠন কৰাৰ কাৰণে সক্ষম হৈছিল গতিকে সেই এলায়েন্সটো বাহাল আছে গতিকে এপ্ৰিলত ইলেকশন আহিব গতিকে এপ্ৰিললৈকে এই চৰকাৰখন আছে গতিকে এই এলায়েন্স যেনেকৈ আছে তেনেকৈ বাহাল আছে কিন্তু 2021 ক্ষেত্ৰত কোনো তেনেকুৱা ধৰণৰ এলায়েন্স আজিৰ দিনটোত মানে নাই তেনেকুৱা কোনো আলোচনাও নাই হোৱা তেওঁ দাবী কৰিছে বিজেপি আৰু বিপিএফ পুনৰ চৰকাৰ গঠন কৰিব তাতে হৰ্স ট্ৰেডিংৰ কিছু সম্ভাৱনা আছে কিয়নো ধন বল আছে যেটো হাকামৰ নাই তেওঁৰ কথা তেওঁ আজি সিঙ্গল মেজৰিটি পাইছে কাৰণে কিছু তেওঁ চেষ্টা কৰিছে আৰু হেতু ডেফিনেটলি ৰাজনীতিক চলে তেওঁৰ চেষ্টাটো কিন্তু যোৱাকালি যেহেতু ক্লিয়াৰ দি দিলে মানে গৱৰ্ণৰে যে প্ৰমোদ বড়োই চৰকাৰটো কৰিব লাগে আৰু অহাকালি যেহেতু তেওঁক মানে কিবা কৰাৰ কাৰণে অটেকিং কৰাৰ কাৰণে আহ্বান কৰিলে গতিকে আৰু এতিয়া সেই যিমানে চেষ্টা নকৰি এতিয়া নচলে আৰু এতিয়া আগ্ৰামা ডাঙৰীয়া যোৱাকালিলৈকে কৈছিল তেওঁৰ লেভেলত হেতু ঠিকই আছিল কিন্তু আজি সব গৱৰ্ণৰৰ পৰা অটেকিং লৈকে অহাৰ পিছতো আৰু আপনি কত দেখব আমাৰ তিনিটা পাৰ্টি আৰু গোটেই সদস্য লিখিতভাৱে গৱৰ্ণৰক অলৰেডি অৱগত কৰিলে গতিকে হেতৰ কাৰণে হেতু যোৱাকালিৰ কথা আছিল মই ভাবো আজি যদি খুদে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু যোৱাকালিৰ কথাটো নকয় আৰু তেওঁ সকলো অনুষ্ঠানত অংশগ্ৰহণ কৰিব নিশ্চয় কৰিব লাগে তেওঁক আহ্বান কৰা হৈছে গতিকে আহিব লাগে তো ৰাজনীতিটো এনেকুৱা হৈয়ে থাকে প্ৰত্যেকটা কিবা আমাৰ প্ৰাইম মিনিষ্টাৰ বিলাকো থাকে নতুন প্ৰাইম মিনিষ্টাৰ হলে পুৰণা প্ৰাইম মিনিষ্টাৰো থাকে আমাৰ মুখ্যমন্ত্ৰী বিলাক নতুন হলে পুৰণা যোৱাবাৰ 2016 আমাৰ তৰুণ গগৈ ডাঙৰীয়াও ধুনীয়াকৈ তাত আহিছে গতিকে হাগ্ৰামা ডাঙৰীয়াও মই ভাবো নিশ্চয় তেওঁ আহিব তেওঁৱে গাৰ্জেন বিটিচিৰ আজি মানে অৰ্পণ কৰি দিব লাগে আশীৰ্বাদ দিব লাগে আৰু প্ৰমোদ বড়োক